নমস্কাৰ বন্ধুসকল, মই ইন্দুমোহন ভৰালী আৰু আপোনালোকে চাই আছে আইবি টেক ইউটিউব চেনেল। আজি ভিডিঅ'টো মই ষ্টেট প্ৰ ছফ্টৱেৰটোৰ ওপৰত বনাম। ভিডিঅ'টোত মই চিম্পলি ছাপৰ্টেড, অভাৰহেংগিং, কেণ্টিলিভাৰ আৰু ফিক্স বিমৰ শ্বেয়াৰ ফ'ৰ্চ আৰু বেণ্ডিং মুভমেণ্ট উলিয়াম। আহক এতিয়া আৰম্ভ কৰোঁ। এইকেইটা হৈছে আমাৰ বিমকেইটা। এই বিমকেইটাৰ আজি আমি শ্বেয়াৰ ফ'ৰ্চ আৰু বেণ্ডিং মুভমেণ্ট উলিয়াম। প্ৰথমে আমি এই কেণ্টিলিভাৰ বিমটোৰ শ্বেয়াৰ ফ'ৰ্চ আৰু বেণ্ডিং মুভমেণ্ট উলিয়াম। আমাৰ বিমটোৰ লেংথ হৈছে 7.5 মিটাৰ আৰু ইয়াতে এটা ইউডিএল আছে 2 কিলোনিউটন পাৰ মিটাৰ। আহক এতিয়া আমি ষ্টেটত এইটো বনাওঁ। নিউ প্ৰজেক্ট, স্পেচ, ফাইল নেম বিম, লেংথটো আমি মিটাৰত ৰাখিম আৰু ফ'ৰ্চৰ ইউনিটটো কিলোনিউটন। নেক্সট, এড বিম, ফিনিছ। আমাৰ বিমটোৰ লেংথ আছিলে 7.5 মিটাৰ আৰু আমাৰ এই গ্ৰাফখনত 7.5টো নাই, চ' আমি এইখন গ্ৰাফখন এডিট কৰিব লাগিব। এডিটত যাম, ইয়াতে আমি ৰাইটত 20 কৰিম আৰু স্পেচিংটো 0.5 কৰিম। অ'কে কৰিম, তেতিয়া এইটো আমাৰ 7.5 আহি গ'ল। আমি বিমটো বনাম এতিয়া। এইটো 7.5, এইটো বিমটো বনিলে। এতিয়া আমি এইখন ক্ল'জ কৰি দিম। এইটো ফ্ৰণ্ট ভিউত লৈ লওঁ। এইটো হৈ গ'ল। এতিয়া আমি বিমটোত ছাপৰ্ট দিব লাগিব। জেনেৰেলত যাম, তাৰপিছতে ছাপৰ্ট ক্ৰিয়েট কৰিব লাগিব। চ' ক্ৰিয়েট, ফিক্সড, এড কৰিম। ছাপৰ্টটো চিলেক্ট কৰি আমি যিকোনো এটা এণ্ডত চিলেক্ট কৰি দিম। এছাইন টু চিলেক্টেড নোড, এছাইন, য়েছ। এইটো আমাৰ ছাপৰ্টটো আহি গ'ল। এতিয়া আমি বিমটোৰ প্ৰপাৰ্টি দিব লাগিব। প্ৰপাৰ্টিত গ'লো, ডিফাইন, ৰেক্টেংগুলাৰ বিম আমি বনাম। চ' ৰেক্টেংগুলাৰ আৰু বিমটোৰ আমি ডেফটো দিম 0.3 মিটাৰ আৰু ব্ৰেথটো দিম 0.25। এড কৰিম, ক্ল'জ কৰিম আৰু এতিয়া আমি এইটো বিমটোত এছাইন কৰিব লাগিব। বিমটো চিলেক্ট কৰিম, এছাইন টু চিলেক্টেড বিম, এছাইন, য়েছ। এইটো আমাৰ বিমটো বনি গ'ল। ইয়াতে আমি 3D ৰেণ্ডাৰ্ড ভিউত চাম এইটো বিমটো বনিলে। ইয়াতে আমি লোডছ দিব লাগিব। লোডছ এণ্ড ডেফিনেশ্যনত যাম, লোড কেছ ডিটেইলছ, এড, লোডিং টাইপ আমি ডেড লোড দিম। এড কৰিলোঁ, ক্ল'জ। ডেড লোডত আমি দিম মেম্বাৰ লোড দিম। আমাৰ ইউডিএল আছিলে, চ' আমি ইউনিফৰ্ম ফ'ৰ্চ দিব লাগিব আৰু আমাৰ ইউডিএলটো আছিলে 2 কিলোনিউটন, চ' -2 দিব লাগিব। ডাইৰেকশ্যনটো GY থাকিব, এড কৰিম আৰু এই ইউডিএলটো আমি ইয়াত এতিয়া এছাইন কৰি দিম। বিমটো চিলেক্ট কৰি এছাইন টু চিলেক্টেড বিম, এছাইন, য়েছ। এইটো ইউডিএলটো আহি গ'ল। এতিয়া এনালাইচিছ, প্ৰিণ্ট, নো প্ৰিণ্ট, এড, এনালাইচিছ, ৰান এনালাইচিছ কৰিম, ছেভ কৰিম। এইটো আহি গ'ল। আমাৰ ইয়াতে এৰৰ্ছ ৱাৰ্নিং একো নাই। ভিউ আউটপুট ফাইলছ, ডান। এইটো মই এতিয়া ক্ল'জ কৰি দিছোঁ। পষ্ট প্ৰচেছিঙত যাম, ৰিজাল্ট ভিউ অপশ্যনছ, এনেবল অট'মেটিক স্কেলিং, স্মুথ ছেভ। আমাক শ্বেয়াৰ ফ'ৰ্চ আৰু বেণ্ডিং মুভমেণ্ট লাগে, চ' এইকেইটা আমি ক্লিক কৰিম, অ'কে কৰিম। এইটো বিমত যাম, বিমত গৈ এইটো হৈছে মেক্সিমাম বেণ্ডিং মুভমেণ্ট। আমাৰ মেক্সিমাম বেণ্ডিং মুভমেণ্ট আহিছে 56.25 আৰু শ্বেয়াৰ ফ'ৰ্চ আহিছে 15। আৰু আমি গ্ৰাফটো চাব পাৰোঁ বিমৰ। গ্ৰাফত গ'লোঁ, এইটো হৈছে আমাৰ বেণ্ডিং মুভমেণ্ট ডায়েগ্ৰামটো আৰু এইটো শ্বেয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম। এতিয়া আমি ছেকেণ্ড বিমটো এনালাইচিছ কৰিম। ছেকেণ্ড বিমটো এনালাইচিছ কৰিবৰ কাৰণে আমি ফাইলটো আকৌ নতুনকৈ খুলিব লাগিব। চ' ফাইলত যাম, নিউ কৰিম, স্পেচ, বিম 2, লেংথ মিটাৰত থাকিব আৰু ফ'ৰ্চটো কিলোনিউটনত থাকিব।
এড বিম ফিনিশ আমি সেকেন্ড বিমটো চাই লওঁ সেকেন্ড বিমটো আছে আমাৰ 7.5 মিটাৰ লেংথ আৰু ফ্ৰী এণ্ডত এটা পইণ্ট লোড আছে 3 কিলো নিউটন আহক এইটো ষ্টেটত বনাওঁ এখন আমি আকৌ এডিট কৰিব লাগিব এডিট 20.5 to হৈ গল 7.5 এটো আমি ক্লোজ কৰি দিম ফ্ৰন্ট ভিউত লম জেনাৰেলত যাম সাপোৰ্ট দিম ক্ৰিয়েট কৰিম ফিক্স সাপোৰ্ট এড সাপোৰ্টটো সিলেক্ট কৰি যিকোনো এটা এন্ডত আমি এসাইন কৰিব লাগিব এটো হৈ গল তাৰ পিছত আমি প্ৰপাৰ্টি দিম ডিফাইন rectangular 0.3 0.25 property আমি assign কৰিম assign to selected beam assign yes এটো হৈ গল এতিয়া আমি লোড দিব লাগিব load and definition load case details add loading type dead load add close dead loadত আমি দিম member load আমি এবাৰ আমাৰ বিমটোত আছে পইণ্ট লোড সো আমি কি দিম কনসেন্ট্রেটেড ফোর্স দিম -3 কিলো নিউটন আৰু এটো আমাৰ ফ্ৰী এন্ডত আছে মানে 7.5 ডিসটেন্স টু আমি d1 ত 7.5 দিম এড কৰিম ক্লোজ এটো আমি এতিয়া এসাইন কৰিব লাগিব এসাইন টু সিলেক্টেড বিম এসাইন yes এটো আহি গল ফ্ৰী এন্ডত বাকিখিনি আগৰটো নিচিনা সেম এনালাইসিস প্ৰিন্ট কৰিব লাগিব ৰান এনালাইসিস কৰিব লাগিব আউটপুট ফাইলটো ওলাব তাৰ পিছত আমি পোষ্ট প্ৰসেসিং যাব লাগিব এখিনি সেম হয় হেতু কাৰণে মই নেদেখাও নেক্সট এটা থাৰ্ড বিমটো আমি চাও তাৰ কাৰণে আমি নতুনকৈ আকৌ ফাইলটো খুলিম ফাইল নিউ স্পেস beam 3 beam 3 next finish আমি বিমটো চাই লওঁ আমাৰ এবাৰ বিমটো হৈছে সিম্পলি সাপোৰ্টেড আৰু তাৰ মিড পইণ্টত এটা 2 কিলো নিউটন লোড আছে আমি গ্ৰাফখন এডিট কৰিব লাগিব এডিট 20.5 ওকে এটো বিমটো বনিলে ফ্ৰন্ট ভিউত লৈ লৈছো জেনাৰেল সাপোৰ্ট ক্ৰিয়েট এবা আমি পিন সাপোৰ্ট দিব লাগিব এড আৰু দুইটা এন্ডতে সাপোৰ্ট কিটা দিব লাগিব সিলেক্ট টু assign to selected node yes এটো বনিলে property দিব লাগিব define rectangular 0.3 0.25 add কৰিম close আৰু এটো আমি বিমটোত assign কৰিব লাগিব এটো বাকি লোড দিব লাগিব loads and definition load case details add dead load add কৰি দিলো dead loadত আমি দিম member load concentrated force -2 আৰু এটো মিড পইণ্টত দিব লাগিব সো আমি 3.75 assign to selected beam assign yes এটো মিড পইণ্টত আহিলে ইয়াৰ পিছত আমি এতিয়া 4 নম্বৰ বিমটো কৰিম বিমটো চাই লওঁ বিমটো হৈছে সিম্পলি সাপোৰ্টেড বিম আৰু দুটা পইণ্ট লোড আছে এটা হৈছে 2.5 মিটাৰ ডিসটেন্সত আৰু এটা আছে 3000 এটো ষ্টেটত বনাম ফাইল
new space এখন এডিট কৰিব লাগিব 20.5 ওকে 7.5 এটো হৈ গল ফন্ট ভিউ জেনাৰেল সাপোর্ট ক্রিয়েট পিন সাপোর্ট এড সাপোর্ট এসাইন কৰিব লাগিব এসাইন টু সিলেক্টেড নোড আহি গল প্ৰপাৰ্টি ডিফাইন rectangular 0.3 আৰু 0.25 এড কৰিলো মেম্বাৰটোত এড কৰিম এতিয়া এটো হৈ গল নেক্সট load and definition load case details dead load dl dead loadত আমি দিম member load concentrated force diagramটো এবাৰ চাই লওঁ 2.5 ত আমাৰ 3 কিলো নিউটন আছে -3 ডিসটেন্সত 2.5 এড কৰি দিলো নেক্সট আছে 2 কিলো নিউটন এফ এটো এন্ডৰ পৰা ইয়ালৈকে আমাৰ ডিসটেন্সটো আছে 5500 2 5.5 এড কৰিলো to লৈ beam to select কৰি assign to selected beam assign yes second to লম beam to assign to selected beam yes এই দুইটা আহি গল লোড কিটা আমাৰ বাকি এনালাইসিস to same আমি 5 নম্বৰ beam to এবাৰ এনালাইসিস কৰো নিউ কৰিলো স্পেস add beam finish এই গ্ৰাফখন আকৌ এডিট কৰিব লাগিব এডিট 20.5 ওকে 7.5 font view general support beam to এবাৰ চাই লওঁ এটো হৈছে 5 নম্বৰ beam to এটো হৈছে simply supported আৰু গুটেই 7.5 মিটাৰ লেন্থটোতে 2 কিলো নিউটন পাৰ মিটাৰ এটা UDL আছে ক্ৰিয়েট কৰিম পিন সাপোর্ট এড সাপোর্ট টু সিলেক্ট কৰি দুইটা এন্ডত আমি সাপোর্ট টু এসাইন কৰিম প্ৰপাৰ্টিত যাম সেম প্ৰপাৰ্টি এসাইন কৰিম আমি 0.3 0.25 assign to selected beam assign yes load to dim load and definition load case details add dead load add কৰিম dead loadত আমি UDL দিম UDL দিবৰ কাৰণে member load uniform force -2 কিলো নিউটন add কৰিম ক্লোজ কৰিলো load to আমি assign কৰি দিম এটো আহি গল বাকি এনালাইসিস পাৰ্ট to same এতিয়া আমি 6 নম্বৰ beam to কৰিম নিউ কৰিম স্পেস নেক্সট add beam finish 6 নম্বৰ beam to চাই লওঁ আহক আমাৰ 6 নম্বৰ beam to এটা UDL আছে 2 কিলো নিউটন পাৰ মিটাৰ আৰু এটো আছে লেফট এন্ডৰ পৰা 3 মিটাৰ ডিসটেন্সত আৰু ৰাইট এন্ডৰ পৰা 1.5 মিটাৰ ডিসটেন্সত এই গ্ৰাফখন আমি এডিট কৰিব লাগিব এডিট 20.5 ওকে 7.5 font view general support create pinned add support to select কৰি পিনি দুইটা এন্ডত আমি assign কৰি দিম support to property same property দিম rectangular 0.3 0.25 add close এতিয়া আমি এই property to beam to assign কৰি দিম assign to selected beam assign
তাৰ পিছতে লোড দিব লাগিব লোড এণ্ড ডেফিনেশ্যন লোড কেছ ডিটেইলছ এড ডেড লোড ডিএল এড ডেড লোডত দিম আমি মেম্বাৰ লোড ইউনিফৰ্ম ফ'ৰ্চ -2 কিলোনিউটন আৰু আমাৰ এতিয়া D1 টো হ'ব 3 মিটাৰ আৰু D2 হ'ব 6 মিটাৰ মানে আমাৰ 3 মিটাৰ পৰা ষ্টাৰ্ট হ'ব 6 মিটাৰত এণ্ড হ'ব এড কৰিম ক্লোজ assign to selected beam assign yes আমি এতিয়া নেক্সট বিমটো এনালাইসিস কৰিম ফাইল নিউ স্পেস beam 7 next add beam finish beam to এবাৰ চাই লওঁ আহক 7 নম্বৰ beam to হৈছে simply supported আৰু ইয়াতে দুটা UDL আছে এটা 1.5 মিটাৰ আছে আৰু এটা 2.5 মিটাৰ আছে আহক এটো ষ্টেটত বনাও এখন এডিট কৰিব লাগিব এডিট 20.5 ওকে 7.5 close front view general support create simply supported hoy so pin support kita select korilu assign to selected nodes property dim same property dim define korim rectangular 0.3 0.25 add close property to assign kori dim beam to hoy gol load and definition load case details add dead load dl dead loadot ami member load dim uniform force amar prothom jitu udl ase hetu 2 kilonewton per meter aru 1.5 meter distance ot ase etu ami koribo lebo -2 0 to 1.5 add aru second to ase 3 kilonewton per meter left side or end to pra amar kiman distance ot ase 3.5 plus 1.5 5 meter distance ot ase 7.5 oleke to amar 3 hobo aru yate hobo amar 5 aru yate 7.5 add korilu close korilu load kita eta ami beam to assign kori dim assign to selected beam yes next to ako assign to selected beam assign yes eto ako eta file new space beam 8 next finish ahok ebar beam to sai lom 8 number beam to hoise eta amar fixed beam aru yar mid point ot eta point load ase 2 kilonewton ahok state ot banao ekhon edit koribo lagibo edit 20.5 okay 7.5 to hoy gol beam to front view loi lesu general ot jam support to assign korim create eba amar fixed beam hoy so fixed support dibo lagibo aru duita end ote dibo lagibo duita end select kori support to moi dilu next property dim property kan define rectangular 0.3 0.25 add beam to property to moi assign korisu next is the load dibo lagibo load and definition load case details add dead load dl dead load ot ami dim member load concentrated force -2 midpoint ot hoy so 3.75 add close beam to select kori assign to selected beam assign yes etu ahi gol eta ami ya pisor beam to analysis korim
ফাইলত যাম নিউ স্পেস মিটাৰ কিলোনিউটন এটো আমাৰ বিম 9 নেক্সট এড বিম ফিনিশ বিমটো এবাৰ চাই লওঁ আহক এটো আছে আমাৰ ওভাৰহেঙ্গিং বিম লেংথটো আমাৰ 7.5 মিটাৰে হয় আৰু ইয়াত ইউডিএল আছে 2 কিলোনিউটন পাৰ মিটাৰ আমাৰ এই সাপোৰ্ট কিটা ফ্ৰী এন্ডৰ পৰা 2 মিটাৰ ডিসটেন্সত আছে বোথ সাইডে আহক এটো আমি স্টেটত বনাও এই গ্ৰাফখন আকৌ আমি এডিট কৰিব লাগিব এডিট 20.5 ওকে এতিয়া আমি বিমটো ডাইৰেক্ট 7.5 লৈকে বনাব নোৱাৰো কাৰণ আমাৰ ইয়াতে সাপোৰ্টটো আছে সো এটো 0 টু 2 লৈকে যাম আমাৰ 2 মিটাৰ ডিসটেন্সত সাপোৰ্টটো আছিল আৰু ইপিনে 5.5ত এটা নোট দিব লাগিব তাৰ পিছতে আমি 7.5ত দিম এটো এতিয়া মই ফ্ৰন্ট ভিউত লৈ লম এইকিটা ইয়াতে আমি সাপোৰ্ট কিটা দিব লাগিব জেনাৰেল সাপোৰ্ট ক্ৰিয়েট সাপোৰ্ট পিন সাপোৰ্ট এড সাপোৰ্টটো এসাইন কৰিম আমি এই দুটা নোডত আমি সাপোৰ্টটো দিম এসাইন টু সিলেক্টেড নোড এসাইন ইয়েস এটো হৈ গল আমাৰ ওভাৰহেঙ্গিং বিমটো ইয়াতে আমি এটা প্ৰপাৰ্টি দিম প্ৰপাৰ্টি ডিফাইন ৰেক্টেঙ্গুলাৰ 0.3 by 0.25 এড এই প্ৰপাৰ্টি আমি গুটে বিমটোতে দিম assign to selected beam assign yes তাৰ পিছতে আমি লোড দিব লাগিব লোড এন্ড ডেফিনেশন লোড কেস ডিটেইলস এড ডেড লোড dl এড ক্লোজ ডেড লোডত আমি দিম মেম্বাৰ লোড ইউনিফর্ম ফোর্স -2 এড গুটে বিমটো সিলেক্ট কৰি পিনি assign to selected beam assign yes বাকি এনালাইসিস পার্টটো সেম হয় সবতে আপোনালোকে এনালাইসিস পিন কৰি রান এনালাইসিস কৰিব তাৰপিছত পোস্ট প্ৰসেসিং কৰিলে বাকি আপোনালোকে শেয়ার ফোর্স আৰু বেন্ডিং মুভমেন্ট খিনি পাই যাব গুটেখিনিতে সেম হয় সো মই দেখুৱা নাই ইয়াতে অকল লোডটো এপ্লাই কৰাটো আৰু বিমটো বনোৱাটো ডিফাৰেন্ট হয় সো মই হেখিনি দেখাই দিছো বন্ধুসকল ভিডিওটো চাই যদি ভাল লাগিছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ